শুভ সন্ধিয়া বন্ধু-বান্ধৱীসকল, আপোনালোক আটাইকে সন্ধিয়াৰ শুভকামনা জনালোঁ। বন্ধু-বান্ধৱীসকল, মই পুনৰ সৰাফুলৰ নতুন এটি অংশ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সৰাফুলৰ নতুন অংশটিৰ নাম হ'ল সৰু সৰু কথাবোৰ ভগাই লৈছেনে? শ্ৰদ্ধাৰ বন্ধু-বান্ধৱীসকল, আহকচোন সৰাফুলৰ নতুন অংশটিলে আমি একেলগে আগবাঢ়ো আৰু অনুভৱ কৰোঁ সৰাফুলৰ অনুভূতিবোৰক। সৰু সৰু কথাবোৰ ভগাই লৈছেনে? কেতিয়াবা কোনোবাই খুব সৰু সৰু কথা আপোনাৰ সৈতে ভগাই লৈছেনে? এই ধৰক, আজি ৰাতিপুৱা সোনকালে সাৰ পালোঁ জানা, নাইবা আজি ক্লাছত ছাৰে কি ক'লে জানানে? নহ'লে কালি ধুনীয়া সপোন এটা দেখিলোঁ জানা, ইত্যাদি ইত্যাদি। এই সৰু সৰু কথাবোৰে আপোনাক যেন ভৰাই তোলে। সঁচাই ন? কাৰোবাৰ জীৱনৰ কণ কণ সময়বোৰৰ সাক্ষী হ'বলৈ পোৱাটো জানো কম কথা? লাহে লাহে আপুনিও ক'বলৈ লয়। এই ধৰক, আজি হোষ্টেলৰ দালিখিনি ইমান বেয়া আছিল জানানে? নাইবা আজি ঘৰত মায়ে ইমান গালি পাৰিলে আৰু যে কত কি সময়বোৰ ভাল লাগি গৈ থাকে। আপুনি নিজৰ অজানিতেই জীৱনটো ভগাই লয় বিশেষজনৰ ওচৰত, আৰু সেই বিশেষজন আপোনাৰ ওচৰত হৈ পৰে এটি মৰম লগা অভ্যাস। যেন কথাবোৰ নকলেই নহ'ব, প্ৰতিটো খবৰ তেওঁ জানিবই লাগিব। কথাখিনি পঢ়ি যাওঁতে এখন মুখ বাৰে বাৰে ভাহি উঠিছে ন? আহো আহো কৰি সৰি পৰিছে ন হাঁহি এটি? তেওঁ কাষত থকাৰ দৰে অনুভৱ হৈছেনে? ৰাখক, আল ফুলে ৰাখক তেওঁ। সময়বোৰ সেউজীয়া হৈ থাকক। নে এটা হুমুনিয়া সৰিছে? এনে এটা সময় ময়ো পাৰ কৰিছিলোঁ বুলি মেলি লৈছে নেকি স্মৃতিৰ জপাটো? এতিয়া তেওঁ কাষত নাই। আচলতে ভুলটো আমি ক'ত কৰোঁ জানে? মৰম ভাল পোৱালৈকে ঠিকেই আছিল। আমি খুব সহজেই কাৰোবাক অভ্যাস বনাই লওঁ। জনাওক, সকলো কথা ভগাই লওঁ বিশেষজনৰ মাজত। মাত্ৰ এটা কথা সদায় মনত ৰাখি থ'ব, জীৱনত কেতিয়াও কোনো মানুহক অভ্যাস কৰি নল'ব। কাৰণ এটা অপ্ৰিয় সত্য কি জানে? কোনোবা যেতিয়া আঁতৰি যায়, আৱেগতকৈ বেছি কষ্ট অভ্যাসে দিয়ে। তেওঁৰ লগত কথা পতাৰ অভ্যাস, সকলো কথা জনোৱাৰ অভ্যাস। এই অভ্যাসবোৰেই আমাৰ মনটো গছকি থাকে বহু দিনলৈ। সেয়ে কওঁ, অভ্যাস নিজৰ লগত নিজক লৈ কৰক। কাৰণ সলনি হ'লে অকল বতৰহে ভাল লাগে, মানুহ নহয়। ধন্যবাদ।